এইবেলি 9দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বিজনীৰ পাণবাৰীৰ শ্ৰী শ্ৰী শ্যামাকালী পূজা আৰু মেলা। উলহ মালহেৰে বিগত বৰ্ষৰ দৰেই 9দিনীয়া কাৰ্যসূচীৰে পাণবাৰীৰ শ্যামাকালী পূজা আৰু মেলা পৰিচালনা সমিতিয়ে অনুষ্ঠিত কৰিব ওলাইছে। 31 অক্টোবৰৰ পৰা আৰম্ভ হৈ 8 নৱেম্বৰ 2024 ইংৰাজী তাৰিখলৈ অনুষ্ঠিত হ'ব কালী পূজা আৰু মেলা। আমাৰ মেলাটো চলিব 31 অক্টোবৰৰ পৰা 8 নৱেম্বৰলৈকে আমাৰ 9দিনীয়া বিভিন্ন কাৰ্যসূচীৰে আমাৰ মেলা হ'ব। 9দিনীয়া সেই মেলাত আমি গোটেই সমূহ ৰাইজক ইয়াত দলে বলে আহি মেলা উপভোগ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। পাণবাৰীৰ আটকধুনীয়া শ্ৰী শ্ৰী মা কালী মন্দিৰখন অসমৰ বিভিন্ন জিলাৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা দৰ্শনাৰ্থীসকলে আহে মন্দিৰ চাবলৈ, লগতে মা কালীক পূজা অৰ্চনা কৰিবলৈ।